অসমত বৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোঁতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত জড়িত মুখ্য সত্ৰ বা থানসমূহ আমি প্ৰায়বোৰেই চিনি পাওঁ বা নিজে দৰ্শনো কৰিছোঁ। কিন্তু এনে এখনো থান আছে যি নেকি মহাপুৰুষজনাৰ জন্মৰ লগত পোনপটীয়াকৈ জড়িত হোৱাৰ পিছতো বহু কম সংখ্যক লোকেহে দৰ্শন কৰে বা বহুতে হয়তো চিনিও নাপায়। তাৰ আঁৰত বহু ভুল ধাৰণা, বিবাদ, জন্মস্থানৰ ইতিহাস সম্বন্ধে বিতংকৈ চৰ্চা নকৰা ইত্যাদি অনেকানেক কাৰণ। ভিডিঅ'টিৰ মাধ্যমেৰে থানখনিৰ দৰ্শনৰ লগতে গুৰুজনাৰ প্ৰকৃত জন্মস্থান নিৰ্ণয় সম্পৰ্কে বহু তথ্য দাঙি ধৰা হ'ব, যি নেকি প্ৰসিদ্ধ ইতিহাসবিদ সাহিত্যিকৰ মতৰ আধাৰত। মৰিগাঁও চহৰৰ পৰা প্ৰায় ২৭ কিলোমিটাৰমান দূৰৈতে অৱস্থিত বৈষ্ণৱ গুৰুজনাৰ প্ৰকৃত জন্মস্থান অৰ্থাৎ আলিপুখুৰী পাতেকিবৰী থান। সৰু বৰ গছ-গছনিৰে আবৃত থানখনিৰ পৰিৱেশ এক আশ্ৰমৰ দৰেই মধুৰ। থানখনিত সত্ৰীয়া আৰ্হিৰ এটি পূৰ্ণাংগ বাটচৰা, কীৰ্তনঘৰ, ভকত গৃহ, অতিথিশালা, পুথিভঁৰাল ইত্যাদিৰ লগতে এভাগ দৌল মন্দিৰো নিৰ্মাণ কৰা হৈছে। থানখনি বহু প্ৰাচীন তথা ঐতিহাসিক সম্পদেৰে সমৃদ্ধশালী। পাতেকিবৰীত উদ্ধাৰ হোৱা এই ঐতিহাসিক সম্পদৰাজিৰ আধাৰতো ইয়াক নিৰূপণ কৰিব পৰা গৈছিল যে এই স্থানেইহে মহাপুৰুষজনাৰ প্ৰকৃত জন্মস্থান। সেইসমূহ সম্পদৰ ভিতৰত কাঠৰ পেৰাসহ সাঁচিপতীয়া পুথি এভাগ, কাৰুকাৰ্য খচিত এখন কাঠৰ মেজ, প্ৰাচীন পাটনাদ, প্ৰাচীন পুখুৰী, শিলা ৪ খণ্ড, পোৰামাটিৰ ভিন্ন পাত্ৰ, লগতে কেইটামান কৰিও পোৱা গৈছিল। এইখিনিতে বহুতৰ মনত কিছু প্ৰশ্নৰো উদয় হ'ব পাৰে যে আলিপুখুৰী আৰু বৰদোৱা একেখন স্থানকে বুজোৱা নাই জানো, বা পাতেকিবৰী নামটোনো কিদৰে সাঙুৰ খালে? প্ৰশ্ন উঠাটো স্বাভাৱিক, কিয়নো জনমানসত নাইবা বিদ্যালয়ৰ পাঠ্যক্ৰমতো গুৰুজনাৰ জন্মস্থানৰ কথা ক'বলৈ গৈ বৰদোৱাৰ ওচৰৰ আলিপুখুৰী, বৰদোৱা নামৰ গাঁৱত ইত্যাদি বাক্যসমূহৰহে উল্লেখ কৰা দেখা যায়। আলিপুখুৰী শব্দটো আলি আৰু পুখুৰী দুটা শব্দৰ সংযোজন। শ্ৰীমন্ত শংকৰদেৱৰ পূৰ্বপুৰুষ চণ্ডীবৰে বসবাসৰ অৰ্থে ভিন্ন স্থান সলনি কৰিছিল। কিছু ঠাইত প্ৰাকৃতিক অসুবিধাও বোধ কৰিছিল আৰু এইদৰে আহি হতাশিমলুতল নামৰ স্থান পাই তাত কেইটামান পুখুৰী খন্দায় আৰু চলাফুৰাৰ সুবিধাৰ বাবে আলিও বন্ধায়। কেইবছৰমান থকাৰ পাছত তাতো প্ৰাকৃতিক বিপদৰ আশংকা হলত পুনৰ বাসস্থানৰ অন্বেষণ কৰি গোপেশ্বৰ, ৰাওতা আৰু শেষত টেম্বুৱনী পায়গৈ। টেম্বুৱনীতেই চণ্ডীবৰ স্বৰ্গী হয়। পিছত তেওঁৰ পুত্ৰ ৰাজধৰে ৬২ বছৰ বয়সত সেই স্থান ত্যাগ কৰি পিতৃয়ে বাস কৰা পুৰণি স্থান হতাশিমলু তললৈ উঠি যায়। তাতে চণ্ডীবৰৰ দিনত সজোৱা ওখ আলি আৰু পুখুৰীকেইটা দেখি ভূঞাসকলে হতাশিমলু তল নুবুলি আলিপুখুৰী বুলিবলৈ ধৰিলে আৰু নকৈ কেইটামান আলি আৰু পুখুৰীও বন্ধালে। এইদৰেই নাম হ'লগৈ আলিপুখুৰী। আলিপুখুৰীতেই ভূঞাসকলে বহু পাটনাদো সজাই লৈছিল। এই পাটনাদসমূহৰ অৱস্থিতিৰ বাবেও এই স্থানক পাতেকিবৰীও বোলা হয়। উক্ত কথাখিনি সাহিত্যৰত্ন হৰিনাৰায়ণ দত্ত বৰুৱাৰ প্ৰাচীন কামৰূপীয় কায়স্থ সমাজৰ ইতিবৃত্ত আৰু লগতে ডক্টৰ মহেশ্বৰ নেওগৰ পবিত্ৰ অসম নামৰ গ্ৰন্থখনিত উল্লেখিত। উল্লেখযোগ্য যে ডক্টৰ মহেশ্বৰ নেওগ, হৰিনাৰায়ণ দত্ত বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা ইত্যাদি প্ৰমুখ সাহিত্যিক তথা ইতিহাসবিদসকলৰ গ্ৰন্থসমূহত স্পষ্টভাৱে আলিপুখুৰী আৰু বৰদোৱা দুয়োখন বেলেগ স্থান হিচাপে উল্লেখ কৰা দেখা যায় আৰু আলিপুখুৰীকহে গুৰুজনাৰ জন্মস্থান বোলা দেখা গৈছে। মুঠৰ ওপৰত লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ, মহেশ্বৰ নেওগৰ পবিত্ৰ অসম, হৰিনাৰায়ণ দত্ত বৰুৱাৰ প্ৰাচীন কামৰূপীয় কায়স্থ সমাজৰ ইতিবৃত্ত, কথা গুৰুচৰিত ইত্যাদি সমূহ গ্ৰন্থতেই মহাপুৰুষজনাৰ জন্মস্থান আলিপুখুৰী বুলি কোৱা হৈছে।
এই স্থান বহু বছৰ ধৰি পৰিত্যক্ত অৱস্থাতেই আছিল। আমি পিছত এটি সৰু ভিডিঅ'ৰ জৰিয়তে কিদৰে থানখনি উদ্ধাৰ কাৰ্য সম্পন্ন হয় এই বিষয়ে প্ৰকাশ কৰিম। যি কি নহওক, বৰদোৱা আৰু আলি পুখুৰী দুয়ো স্থানেই গুৰুজনাৰ লগত বিশেষভাৱে জড়িত। বৰদোৱা গুৰুজনাৰ প্ৰতিভা প্ৰকাশৰ স্থান আৰু আলি পুখুৰী হৈছে তেৰাৰ জন্মভেটি। থানখনৰ মাটি বৰ্তমানেও বহু মুছলমান বেদখলকাৰীৰ অধীনত আছে। সেয়েহে এই স্থানৰ ঐতিহ্য অটুট ৰক্ষাৰ্থে চৰকাৰৰ লগতে ভিন্ন বেচৰকাৰী দল সংগঠনেও গুৰুত্ব দিয়া উচিত।